হাই দোস্ত ওয়েলকাম টু মাই চেনেল দীপুলছ ব্লগ তো আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ দোস্ত আজি মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ বেহৰৰ খেতি মই যে এটা ভিডিঅ'ত কৈছিলোঁ বেহৰৰ খেতি দেখুৱাম তো আজি মই আপোনালোক বেহৰৰ খেতি দেখুৱাবলৈ গৈ আছোঁ বহুত তাৰমানে বেহৰৰ খেতি বিঘাই বেহৰৰ খেতি ইপাৰ সিপাৰ দেখা নাপায় তো এই বেহৰৰ খেতি দেখুৱাবলৈ গৈ আছোঁ আৰু মোৰ লগত যাব এয়া কংকিল তো কংকিলো আহিছে আমি দুটাই একেলগে যাম আৰু দোস্ত এতিয়া গধূলি টাইমত যাম কাৰণ পুৱাই যাব নোৱাৰি আমাৰ ইয়াত পুৱাই বহুত কুঁৱলী পৰে তাৰমানে একদম দেখা নাপায় মানুহ মই ইয়াত আছোঁ কংকিলে তাত আছে এইখিনিও দেখা নাপায় দোস্ত তেনেকুৱা হয় সেইকাৰণে পুৱাই যাব নোৱাৰি তো এতিয়া যাম বুলি ভাবিছোঁ তো বলক আপোনালোকক দেখুৱাম সৰ্থেবাৰীৰ সিবাক চাইডে সৰ্থেবাৰীত গ'লে আমাৰ ইয়াৰ পৰা পাই তো তেনেকৈয়ে যাম আমি আমাৰ বাই যিহেতু সৰ্থেবাৰী কলেজত পঢ়ে বাপুজী কলেজত বাই যায় তো বাই জানে ক'ত আছে তো বাই মোক কৈছে মই তাত আপোনালোকক লৈ যাম কেনেকুৱা বেহৰৰ খেতি মই যোৱা নাই বাৰু তথাপি কিমান বেহৰ আছে ফুলিছে বোধহয় তথাপি দেখুৱাম আপোনালোকক তো বলক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ শেষলৈকে স্ক্ৰীন নকৰাকৈ চাই থাকিব দোস্ত পালোঁ এই যাওক এই কমিল নহয় এইটো ইপাৰ দেখা পাইছা আপোনাৰ তাকেতো এইটো নহয় কিবাকে এই নহয় কিল তই সহায় দি যা মই সহায় দি যাওঁ চিধাই যাব পাৰি ভাঙা যিহেতু তই সহায় দি যা তই সহায় দি ঘূৰিয়া মই সহায় দি তাতে লগ পাম দে তোক আৰু দোস্ত আজি যিহেতু বাজাৰত দিন কাৰণে অলপ মানুহ হ'ব বাজাৰতো ভিৰ হ'ব আৰু আপোনালোকতো আগতে দেখুৱাইছোঁ নেওলা ভিতা বজাৰখন দোস্ত নেওলা ভিতা বজাৰ পাৰ হৈ আহিলোঁ ৰ'ব বলক দলং এৰালোঁ এবাৰ এয়া চাওক দলংখন এৰালোঁ দোস্ত আহি পাইছোঁ চাওক এতিয়া ইয়াৰ দলঙৰ ওপৰত এইভাগে আছে বেহৰৰ খেতি চাওক কিমান বেহৰ দেখিছেনে আৰু এইফালে আছে এইফালে বেছি আছে আৰু এইফালে দেখুৱাম আপোনালোকক এইফালে ইমান নাই তথাপিও বহুত আছে এইফালে চাওক না এবাৰ চাওক আৰু দোস্ত এনেকৈ সৰ্থেবাৰীত যাব পাৰি দেখুৱাই দিছোঁ সৰ্থেবাৰী নাপাওঁতে তাৰমানে এইখিনি আৰু এইখিনি ঠাইক জাবৰিকুছি বুলি কয় আৰু এইফালেৰে সৰ্থেবাৰীত যাব পাৰি আপোনালোকক এইফালে বেছি বেহৰ আছে এইফালে যোনভাগে বেছি বেহৰ আছে সেইফালে দেখুৱাম তো বলক বেহৰৰ মাজত আমি সোমাই যাওঁ দোস্ত বেহৰৰ মাজত সোমাই যাওঁ তো বলক দোস্ত এইখিনি নামি কিনে কিন্তু মজা লাগে দোস্ত আৰু ভয়ো লাগে বিদ্যা কংকিলে আমাৰ ড্ৰাইভাৰ কিবা কাৰণত যদি কিবা কষ্ট হয় এটা দোস্ত একদম আৰু আমি সহায়ৰ মানুহ সহায় লাগে মোবাইলটো সহায় হ'বই কিন্তু আহিবতো মজা লাগে দোস্ত এইখিনি নামি আহিব দলঙৰ পৰা এয়া দোস্ত এয়া এইফালে আছে দেখুৱাই দি আছোঁ ৰ'ব আপোনালোকে চাই থাকক ভিডিঅ'টো মজা এয়া চাওক দোস্ত বাপৰে বাপ তো বলক দোস্ত মই দোস্ত বেহৰ মাজত সোমাই যাওঁ বলক দোস্ত ভাই দি আহিছোঁ দোস্ত ভাই চাওক না তো দেখুৱাই আছোঁ দোস্ত আপোনালোকে হয়তো আজিলৈকে ইমানবোৰ বেহৰৰ খেতি একেলগে দেখাই পোৱা নাই মই কিন্তু আজিলৈকে পোৱা নাই আপোনালোকে পাইছেনে নাই সেইটো ক'ব নোৱাৰোঁ মই কিন্তু মানে চাওক না দোস্ত ইপাৰ দেখাই পোৱা নাযায় চাওক দোস্ত ভাই কংকিলক সুধো ৰ'ব দোস্ত কংকিলে দেখা পাইছেনে নাই আজিলৈ ইমান বোৰ বেহৰ একেলগে কংকিল তই আজিলৈ ইমান বেহৰ দেখছোন না সঁচা কথা কবিচোন একদম মাথা গৰম হৈ যাব ইমাকা বেহৰ মই সৰুৰ পৰা ডাঙৰ হ'লো আজিলৈকে দেখা নাই বাপৰে বাপ সঁচাই বিদ্যা কৈছোঁ ইমান আপোনালোকে দোস্ত হয়তো যদি ৰিয়েল একদম সঁচাকৈ দেখিলেহেঁতেন ইয়াত আহি কিনে একদম এটা আপোনালোকে গম পালেহেঁতেন কিমান মজা কিমান তাৰমানে সৌন্দৰ্যটো কিমান বঢ়িয়া লাগিছে তাৰমানে মোবাইলত আৰু আপোনালোকে ক'ব নোৱাৰে মোবাইলততো আৰু একদম ৰিয়েল দেখাটো বেলেগ কথা দোস্ত একদম দেখিছেনে আপোনালোকে কেনেকুৱা ভাই আৰু বেহৰৰ মাজত সোমাই যাবলৈ চেষ্টা কৰিম গালি পাৰে নেকি নাপাৰে দিয়ক একো অনিষ্ট নকৰাকৈ বেহৰৰ গছবিলাক ভালকৈ অলপ সোমাই যাবলৈ চেষ্টা কৰিম দোস্ত আপোনালোকক দেখুৱাই দি আছোঁ চাওক না দোস্ত অলপ সোমাই যাওঁ ৰ'ব দোস্ত বাপৰে বাপ দোস্ত ভাগৰ লাগি গ'ল দৌৰি দোস্ত আৰু দোস্ত আপোনালোকক যে কৈছোঁ মই যে ৰাতিপুৱা নাহিলেও গধূলি আহিলেও ইয়াৰ কাৰণটো হ'ল ৰাতিপুৱা যদি আহিলেহেঁতেন আপোনালোকে তাৰমানে মজাটো নাপালেহেঁতেন মোবাইলত যিহেতু চাইছে কাৰণ ৰাতিপুৱা মই কৈছোঁৱে বহুত কুঁৱলী পৰে আমাৰ ইয়াত একো দেখা পোৱা নাযায় তো আপোনালোকে ইমানবোৰ বেহৰ একেলগে ভালদৰে দেখিবলৈ নাপালেহেঁতেন সেইকাৰণে মই গধূলিবিলাক আহিছোঁ এইখিনি টাইমত তাৰমানে দেখিছেনে পৰিৱেশটো কিমান বঢ়িয়া লাগিছে মানে আৰু এয়া সূৰ্য মাৰ যাবৰ হৈছে প্ৰায় তথা কংকিল কংকিল কহাই খালি হাৰলি নাকি
কংকিল ক'ত দোস্ত কয়ে গালে কংকিল কয়া ছবি আছা কয়া ছবি আছা এই বেহৰৰ মাজত ইয়ে আৰু দোস্ত আপোনালোকক মই যিমানবোৰ বেহৰৰ খেতি আছে সকলোবোৰ বেহৰৰ খেতি দেখুৱাই দিছোঁ আৰু আমাৰ 2023 চন পৰিবই আৰু বেছি দিন নাই নতুন বছৰ আহিবলৈ তো নতুন বছৰৰ আপোনালোকলৈ মই আগতীয়াকৈ শুভেচ্ছা জনালোঁ আৰু আমাৰ স্কুলৰ পৰা আমি নতুন বছৰ নাহোঁতেই আমি পিকনিক খাবলৈ যাবলৈ আমি ল'ৰা ছোৱালীবোৰে তাৰমানে প্লেন কৰিছোঁ তো আমি যাম বুধবাৰ 28 তাৰিখ বুধবাৰ পৰিব তো ইদিনা যাম আমি ক'ত যাম আজিয়ে নকওঁ দিয়ক দোস্ত যিদিনা যাম সিদিনা ভালে কুশলে থাকিলেতো ভিডিঅ' বনামে তো আপোনালোকে গম পাবই আজিলৈ এইখিনি দিয়ক দোস্ত আজিলৈ ৰ'ব দোস্ত আমাৰ কংকিলৰ এটা ইউটিউব চেনেল আছে মোক কৈছিল কি আছিল নামটো অংকিল মেধি বুলি আছে তো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো তো আপোনালোকে ইয়াৰ চেনেলটো কংকিল মেধি বুলি আছে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে জনাবচোন ইমানবোৰ বেহৰৰ খেতি আপোনালোকে একেলগে দেখিছেনে নাই কমেণ্টত তো আজিলৈকে এইখিনিয়ে দিয়ক দোস্ত বাই বাই